ৰাতিপুৱাৰ পৰা লাগি গ'লো ব্লাউজ এখন ফিনিচিং কৰা দেই মানে লিগাঙৰ সময়ত চিলাই দিছিলোঁ দাদাৰ ছোৱালীজনীৰ কিন্তু এতিয়া বোলে সৰু হৈ গ'ল মানে ডাঙৰ কৰি দিব লাগিব বোলে মই এয়া চাবচোন এইটো গৰু বিহুৰ দিনা দেই মানে দিনৰ পৰাই মই ব্যস্ত দিনতে মই মেহেন্দি আঁকিছিলোঁ আকৌ বোলে আধাটো ৰাতি আঁকিবই লাগিব বুলি মানে ৰাতি আহিলে হাই হেল্ল' নমস্কাৰ এণ্ড কুম্বেক সুদুক মই জিয়া বৰলীয়া মই সুমিতা মিলি আপোনালোকক সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকৰ বিহু কেনেকৈ গৈছে আপোনালোকে কমেণ্ট কৰি জনাবচোন মোৰ বিহু এনেকেই গৈছে মানে নাচনীবিলাকক মেকআপ কৰি ৰেডি কৰাহে দিন গৈছে আৰু সেই তাৰপিছত এইবাৰ সঁচাকৈ কৈছোঁ নহয় মোৰ বিহু বহুতখিনি বৰিংকৈ গৈছে দেই মানে নিজে বৰিং হৈছোঁ মানুহজনীয়ে বৰিং হৈ গৈছোঁ গাইজ 2025ত চাগে মই বুঢ়ীয়ে হৈছোঁ নেকি বেছিকৈ এবাৰ না একোৱে ইণ্টাৰেষ্ট নাহে গাইজ আপোনালোকৰ হৈছে নেকি এনেকৈ আৰু ইহঁতক পঠাই দিয়াৰ লগে লগে এটা পাৰ্টি আহিলে নহয় আমাৰ ঘৰ ওচৰৰে মাৰিবৰ কাৰণে গাইজ अभी हमको कोई नहीं रोक सकता है 1 मिलियन होने से अभी ये वीडियो देख के आप लोग बोल के देखिए तो 1 मिलियन होने से कौन रोक सकता है देखो गाइस पहले ये वीडियो